আমি নহৰুৰ ওপৰত কথা পাতিলো আৰু নহৰুৰ বিভিন্ন গুণৰ ওপৰতো আমি আলোচনা কৰিলো, বিশ্লেষণ কৰিলো। আজি এই ভিডিঅ'টোত নহৰুৰে আমি এটা বিশেষ গুণৰ ওপৰত কথা পাতিম, আলোচনা কৰিম আৰু বিশদভাৱে বিশ্লেষণ কৰিম। বিশেষ বুলি এই কাৰণেই কোৱা হৈছে, বিশেষ গুণ বুলি এই কাৰণেই কোৱা হৈছে কাৰণ এই ভিডিঅ'টোত যিখিনি কথা পাতিম নহৰুৰ ওপৰত সঁচাকৈ বিশেষ হবলৈ গৈ আছে। কাৰণ যিসকল পুৰুষে ইৰেক্টাইল ডিছফাংচনত ভুগি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বৰদান স্বৰূপ। আনকি যিসকল পুৰুষে বিচাৰে যে তেওঁলোকৰ কোনো ধৰণৰ যৌন সমস্যা বা এনেকুৱা ধৰণৰ ইৰেক্টাইল ডিছফাংচন বা এনেকুৱা ধৰণৰ সমস্যা তেওঁলোকে নুভুগক, তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টোলৈ নিশ্চয় শেষলৈকে চাব, কথাখিনি বুজিবলৈ চেষ্টা কৰিব। হয়, নহৰু যদি আপুনি ৰেগুলাৰ খাই আপুনি ইৰেক্টাইল ডিছফাংচনৰ দৰে সমস্যাৰ পৰা অনায়াসে আঁতৰি থাকিব পাৰে। গতিকে নহৰু খাওক আৰু এই ভিডিঅ'টো শেষলৈকে চাওক। মই ডাক্তৰ ৰঞ্জন প্ৰতীম দাস, ইউটিউব চেনেল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত, য'ত কথা পাতিম নহৰুৰ এটা বিশেষ গুণ, যি গুণটোৱে আপোনাক ইৰেক্টাইল ডিছফাংচনৰ দৰে মাৰাত্মক সমস্যাৰ পৰা আঁতৰাই ৰাখিব অনায়াসে, যদিহে আপুনি ৰেগুলাৰ নহৰু খোৱাৰ অভ্যাস গঢ়ি তোলে। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আৰু এটা কথা, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলটোত দেখুওৱা প্ৰতিটো ভিডিঅ' আপোনাৰ বাবে বিশেষ আৰু প্ৰতিটো ভিডিঅ'ই আপোনাক নিশ্চিতভাৱে কিবা নহয় কিবা জীৱনত লাভ দি যাব বুলি আমি নিশ্চিত। আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিব, তলত লিংকটো দিয়া হৈছে। বন্ধু বান্ধৱীসকল, মই এটা নতুন চেনেল আৰম্ভ কৰিছো, আপোনালোকে নিশ্চয় গম পাইছে। সেই চেনেলটোৰ লিংক তলত মই দি দিছো, সেই লিংকত গৈ ক্লিক কৰি অনুগ্ৰহ কৰি সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু তাত অহা ভিডিঅ'বোৰ চাব, উপভোগ কৰিব। মোৰ ডেইলি লাইফৰ কিছু অংশ ব্লগ আকাৰে তাত প্ৰকাশ কৰা হৈছে, গতিকে আশা কৰিম নিশ্চয় ভাল পাব। লগতে সৰু সৰু কিছুমান হেল্থ টিপছো থাকিব সেই ব্লগবোৰত, গতিকে আশা কৰিম ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ চাব আপোনালোকে। ধন্যবাদ। তো হওক আমি কথা পাতো কেনেকে নহৰুৱে আপোনাক ইৰেক্টাইল ডিছফাংচনৰ পৰা আঁতৰি ৰাখিব পাৰে। আমি জানো এটা কথা যে ইৰেক্টাইল ডিছফাংচন কেতিয়া হয়, বিশেষ কাৰক যাৰ কাৰণে ইৰেক্টাইল ডিছফাংচন হয় সেই কাৰকটো হৈছে পুৰ ব্লাড চাৰ্কুলেশ্যন, অৰ্থাৎ তেজ চলাচলত আপোনাৰ যদি কিবা ব্যাঘাত জন্মে বা ভালদৰে তেজ চলাচল যদি নহয় আপোনাৰ শৰীৰত। কিন্তু যদি আপুনি নহৰু ৰেগুলাৰ খায় তেতিয়াহ'লে নহৰুত থকা বিশেষ কিছুমান কম্পাউণ্ডে আপোনাৰ শৰীৰৰ নাইট্ৰিক অক্সাইড লেভেল বৃদ্ধি কৰে, যাৰ ফলত আপোনাৰ তেজ চলাচল কৰা শিৰা উপশিৰা ধমনীসমূহ বহল হৈ পৰে। ইয়াৰ যি চাইজ বৃদ্ধি হোৱাৰ ফলত ভালদৰে ব্লাড চাৰ্কুলেশ্যন হয় আপোনাৰ প্ৰতিটো অংগ প্ৰত্যংগলৈ, যাৰ ফলত আপুনি ইৰেক্টাইল ডিছফাংচনৰ পৰা অনায়াসে আঁতৰি থাকিব পাৰে। ইয়াৰ লগতে পুৰুষসকলৰ যি টেষ্টষ্টেৰন হৰমন, যি ছেক্স হৰমন বুলি আমি কওঁ, টেষ্টষ্টেৰন হৰমনো বৃদ্ধি কৰাত বা ৰেগুলাৰাইজ কৰাত নহৰুৱে এক অতি ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। গতিকে আপুনি যদি নহৰু ৰেগুলাৰ খায় আপোনাৰ ডেফিনেটলি টেষ্টষ্টেৰন হৰমন ইনক্ৰিজ হ'ব, যাৰ ফলত আপুনি বিভিন্ন ধৰণৰ সেক্সুৱেল প্ৰব্লেমৰ পৰা আঁতৰি থাকিব পাৰিব। লগতে আপোনাৰ স্পাৰ্ম কাউণ্টো বৃদ্ধি হ'ব নহৰু ৰেগুলাৰ খোৱাৰ ফলত। ইয়াৰ লগতে নহৰু এক অতি উচ্চ মানসম্পন্ন এন্টি অক্সিডেণ্ট হিচাপে খ্যাত। এই উচ্চ মানসম্পন্ন এন্টি অক্সিডেণ্টে আপোনাৰ শৰীৰৰ হাৰ্মফুল যি কম্পাউণ্ড, যাক আমি ফ্ৰী ৰেডিকেলছ বুলি কওঁ, সেই ফ্ৰী ৰেডিকেলছসমূহ নিউট্ৰেলাইজ কৰি ৰাখে বা তাৰ অনুপাতটো ভালদৰে বজাই ৰাখে, যাৰ ফলত আপুনি বিভিন্ন ধৰণৰ ফ্ৰী ৰেডিকেলছৰ পৰা হ'ব পৰা সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে। আৰু এই ফ্ৰী ৰেডিকেলছে আপোনাৰ সেক্সুৱেল যি পাৱাৰ তাতো কিছুমান ব্যাধাৰ সৃষ্টি কৰে। গতিকে যদি ফ্ৰী ৰেডিকেলছ নিউট্ৰেলাইজ হৈ থাকিব আপুনি সেক্সুৱেলিও ষ্ট্ৰং হৈ থাকিব। গতিকে নহৰু কিমান ডাঙৰ ইয়াৰ ইম্পৰ্টেণ্ট ৰোল আছে আমাৰ শৰীৰত আপুনি নিশ্চিতভাৱে এই ভিডিঅ'টোৰ পৰা গম পাইছে। গতিকে নহৰু খোৱাৰ অভ্যাস গঢ়ি তোলক, ৰেগুলাৰ নহৰু খাওক। কিন্তু এটা কথা মনত ৰাখিব, নহৰু যদি আপুনি ৰেগুলাৰ খায় খোৱাৰ আগত অন্ততঃ 10 মিনিট সময় ইয়াক বাকলি চেলাই থেতেলি থৈ দিব। 10 মিনিট পিছতহে ইয়াক খাব, তেতিয়া গুণগত মান অতি বেছি উচ্চ হৈ পৰে। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰক। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে মোক ইনষ্টাগ্ৰামত DM কৰি ডাইৰেক্ট সুধিব পাৰে, মই নিশ্চিতভাৱে উত্তৰ দিম। আশা কৰিম আজিৰ ভিডিঅ'টো ভাল লাগিল। এনেকুৱা ভিডিঅ' যদি আৰু পাবলগীয়া আছে কমেন্ট কৰক, কি সমস্যাৰ আপুনি সন্মুখীন হৈছে কমেন্ট কৰক। আমি সেই কমেন্টৰ ওপৰত বেছ কৰি আকৌ নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যিকোনো ধৰণৰ সমস্যাৰ ওপৰত। আজিলৈ আহো, নমস্কাৰ।